Hi guys, মই নৱজ্যোতি আৰু আপোনালোকে চাই আছে স্মাৰ্ট আছাম ইউটিউব চেনেল আৰু আপোনালোকে যদি হোৱাটছএপ ব্যৱহাৰ কৰে বা হোৱাটছএপ ব্যৱহাৰ কৰি ভাল পায় তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আজি মই আপোনালোকক এনেকুৱা এটা এণ্ড্ৰইড এপ্লিকেশ্যনৰ বিষয়ে ক'ব লৈছোঁ যিটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে হোৱাটছএপৰ 11টা কাম কৰিব পাৰিব। আপোনালোকে হোৱাটছএপৰ কিছুমান কাম কৰিবলৈ বেলেগ বেলেগ এপ্লিকেশ্যন ব্যৱহাৰ কৰিবলগীয়া হয়। ধৰি লওক আপোনালোকে কাৰোবাৰ ষ্টেটাছ ছেভ কৰিব লাগিল, তেতিয়া আপোনালোকে এক্সট্ৰাকৈ এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগে ষ্টেটাছ ছেভ কৰিবৰ কাৰণে। আৰু আপোনালোকে যদি হোৱাটছএপত বেলেগে ডিলিট কৰা মেছেজ চাব বিচাৰে তেতিয়া আপোনালোকে এক্সট্ৰাকৈ এপ্লিকেশ্যন ডাউনলোড কৰিবলগীয়া হয়। কিন্তু আজি মই আপোনালোকক যিটো এপ্লিকেশ্যনৰ বিষয়ে ক'ম, আপোনালোকে সেই এপ্লিকেশ্যনটোৰ জৰিয়তে এইবিলাক কাম কৰাৰ লগতে আৰু বহুতো কাম কৰিব পাৰিব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, তাৰ আগতে এটা লাইক কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ভিডিঅ'টোত থকা ৰঙা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষৰ বেল আইকনটো দবাই দিব যাতে মই ভিডিঅ' দিলে আপোনালোকে পাই থাকে। লেটছ বিগিন। আৰু আপোনালোকে আপোনাৰ প্লে ষ্টৰত গৈ ইয়াত চাৰ্চ কৰিব WA Punch আৰু চাৰ্চ কৰাৰ পিছতে আপোনাৰ সেই এপ্লিকেশ্যনটো ইয়াত আহি যাব। আৰু এইটো হৈছে এইটো এপ্লিকেশ্যন আৰু এপ্লিকেশ্যনটো আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব আৰু অ'পেন কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। আৰু ইয়াত আপোনাৰ বহুতো অপশ্যন আছে। ইয়াত মই এটা এটাকৈ আপোনালোকক ক'ম যে এইকেইটা কি কি কাম কৰে। আৰু ইয়াত আপোনাৰ ফাৰ্ষ্ট অপশ্যনটো আছে ইয়াত ৱাৰ্ক এণ্ড চাট। ইয়াত আপোনালোকে কি কৰিব পাৰিব যে আপুনি কেতিয়াবা কি হয় যেতিয়া আপুনি হোৱাটছএপত মেছেজ কৰি যাই থাকে ৰাস্তাৰে, তেতিয়া আপুনি ৰাস্তাৰ আগত কি আছে আপুনি দেখা নাপায়। আৰু গতিকে এই অপশ্যনটোত আপোনাৰ এনেবল কৰিলে কি হ'ব যে আপুনি হোৱাটছএপত মেছেজ কৰি থাকোঁতে আপোনাৰ কেমেৰাটো অন হৈ থাকিব আৰু আপুনি মেছেজ কৰি কৰি আপোনাৰ আগত কি আছে আপুনি দেখা পাই থাকিব। এতিয়া মই দেখাই আছোঁ আপুনি কেনেকৈ সেইটো কৰিব। তাৰ বাবে আপুনি ইয়াত ক্লিক কৰিব, ইয়াত আইকনটোত ক্লিক কৰাৰ পিছত অ'কেত ক্লিক কৰিব, তাৰপিছত আকৌ অ'কে কৰিব। আৰু অ'কে কৰাৰ পিছত ইয়াত আপোনালোকে এক্সেচিবিলিটিত ইয়াত আপোনালোকে তলত আহিব, আহি কিনে ইয়াত হোৱাটছ পাঞ্চ অপশ্যনটো ইয়াত বিচাৰিব, বিচাৰি সেইটোত ক্লিক কৰিব। ক্লিক কৰি ইয়াত অফ হৈ থাকিব, সেইটো আপুনি অন কৰি দিব। আৰু অন কৰাৰ পিছত বেক আহিব, বেক আহি আকৌ আপুনি ইয়াত য়েছ কৰিব। আৰু এইটো দেখিছে আপোনাৰ ইয়াত এইটো এনেবল হৈ গৈছে। আৰু ইয়াতে আপুনি কি কৰিব লাগিব, ইয়াত এইটো অফ হৈ থাকিব, সেইটো আপুনি অন কৰি দিব। আৰু এতিয়া আপুনি আপোনাৰ হোৱাটছএপত যাব। মই ইয়াত দেখাই আছোঁ আপোনাক হোৱাটছএপত গৈ। আৰু ইয়াত হোৱাটছএপত এতিয়া দেখিব মোৰ হোৱাটছএপটো অন কৰাৰ পিছতে মোৰ বেকগ্ৰাউণ্ডত যি আছে সেইটো মই দেখা পাই থাকিম। দেখিছে ইয়াত দেখিছে মোৰ বেকগ্ৰাউণ্ডত যি আছে মই দেখা পাই আছোঁ। আৰু ইয়াত মই মেছেজো কৰি থাকিব পাৰিম এতিয়া। গতিকে এনেদৰে আপুনি হোৱাটছএপত মেছেজ কৰি থাকোঁতে আপোনাৰ সন্মুখত কি আছে সেইটো আপুনি দেখা পাই থাকিব। আৰু এতিয়া যদি আপুনি এইটো অফ কৰিব বিচাৰে আকৌ আপুনি সেই এপ্লিকেশ্যনটোত যাব, গৈ কিনে আপুনি ইয়াত আকৌ ৱাৰ্ক এণ্ড চাটত ক্লিক কৰিব, কৰি ইয়াত আপোনালোকে এইটো অফ কৰি দিব। ইয়াত অন হৈ থাকিব, সেইটো আপুনি অফ কৰি দিব। আৰু এতিয়া আপোনাৰ সেইটো অফ হৈ যাব। আৰু নেক্সট অপশ্যনটো আছে আপোনাৰ হোৱাটছএপ শ্বৰ্টকাট। আৰু সেইটোত কি হ'ব, আপোনাৰ হোৱাটছএপটো আপুনি নিজে অন কৰিব নালাগে, আপুনি আপোনাৰ মোবাইলটো এনেদৰে জোকাৰিলে আপোনাৰ হোৱাটছএপটো অন হ'ব। তাৰ বাবে আপুনি এইটো ক্লিক কৰিব, কৰাৰ পিছত ইয়াত এইটো অফ হৈ থাকিব, এইটো আপুনি অন কৰি দিব। আৰু এতিয়া মই আপোনাক দেখাই আছোঁ মই হোৱাটছএপটো অন কৰি। আৰু দেখিছে জোকাৰি দিয়াৰ পিছতে মোৰ হোৱাটছএপটো ইয়াত অন হৈ গৈছে। আৰু নেক্সট অপশ্যনটো আছে আপোনাৰ হোৱাটছএপ পজ। এইটোত আপোনাৰ কি হ'ব, আপোনাৰ হোৱাটছএপত যদি মেছেজ আহি থাকে, আপুনি যদি নিবিচাৰে যে হোৱাটছএপত মেছেজ আহিলে আপোনাৰ নটিফিকেশ্যন নাহক, তেতিয়া আপুনি এইটো পজ কৰি থৈ দিব পাৰে। তাৰ বাবে আপুনি ইয়াত ক্লিক কৰিব, কৰাৰ পিছত ইয়াত এইটো অন কৰি দিব আৰু অ'কে কৰি দিব। আৰু কৰাৰ পিছত আপুনি আকৌ অ'কে কৰিব, কৰাৰ পিছত এতিয়া আপোনাৰ এইটো অন হৈ গৈছে। আৰু এইটো আপোনাৰ কিছু সময়ৰ বাবে আপোনাৰ হোৱাটছএপত যিবিলাক মেছেজ আহে সেইবিলাক আপোনাৰ নটিফিকেশ্যন আপুনি নাপায়। আৰু এতিয়া মই এইটো অফ কৰি দিছোঁ। নেক্সট আকৌ অপশ্যনটো হৈছে আপোনাৰ মেছেজ আনছেভ নাম্বাৰ। এইটোত কি হ'ব, আপোনাৰ হোৱাটছএপত কিছুমান নম্বৰ আপুনি ছেভ নকৰাকৈ মেছেজ কৰিব বিচাৰে কিন্তু আপুনি নোৱাৰে, কিন্তু ইয়াত এইটোত এই এপ্লিকেশ্যনটোৰ দ্বাৰা আপুনি সেইটো কামো কৰিব পাৰিব। আৰু তাৰ বাবে আপুনি এই আইকনটো ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ মেছেজটো লিখিব আৰু যিটো নম্বৰত মেছেজ পঠিয়াব বিচাৰে সেই নম্বৰটো ইয়াত ডাইল কৰিব। মই এনে আপোনাক ডাইল কৰি দেখাই আছোঁ। ডাইল কৰাৰ পিছত আৰু তাৰপিছত আপুনি ইয়াত চেণ্ডত ক্লিক কৰিব, চেণ্ড মেছেজত। তাৰপিছত আপোনাৰ সেইটো আপোনাৰ মেছেজটো চেণ্ড হৈ যাব যিটো নম্বৰ আপুনি ইয়াত দিছিল। আৰু নেক্সট অপশ্যনটো হৈছে আপোনাৰ হোৱাটছএপ বাবল। এইটো দেখিছে, এইটোত কি হ'ব, আপোনাৰ যেনেকৈ মেছেঞ্জাৰত মেছেজ আহিলে আপুনি দেখে কাষত এটা আইকন আহে, যাৰ পৰা মেছেজ আহে তাৰ ফটো থাকে সেই আইকনটোত, আৰু আপুনি মেছেজটো ইয়াৰ পৰাই ৰিপ্লাই কৰিব পাৰে মেছেঞ্জাৰ এপ্লিকেশ্যনটো অ'পেন নকৰাকৈ। ঠিক সেইদৰে আপুনি হোৱাটছএপটো অন নকৰাকৈ আপুনি এই আইকনটো ক্লিক কৰি আপুনি মেছেজৰ ৰিপ্লাই দিব পাৰিব আৰু মেছেজটো চাব পাৰিব। তাৰ বাবে আপুনি ইয়াত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত অ'কেত কৰিব, তাৰপিছত আকৌ আপুনি অ'কে কৰিব, তাৰপিছত ইয়াত আপুনি এইটো অন কৰি দিব, তাৰপিছত অ'কে কৰিব। আৰু এতিয়া দেখিছে আপোনাৰ আইকনটো আহিছে,
আৰু এই আইকনটোত আপোনালোকে ক্লিক কৰিব আপোনাৰ যেতিয়া মেছেজ আহিব হোৱাটছএপত তেতিয়া আপোনাৰ এনেকুৱা এটা আইকন আহিব তাত ক্লিক কৰাৰ পিছতে আপোনাৰ মেছেজবিলাক ইয়াত আহিব আৰু ইয়াত আপুনি চাব পাৰিব আৰু নেক্সট আপুনি ইয়াত আৰু এটা কাম কৰিব পাৰে আপোনাৰ হোৱাটছএপত যিবিলাক ফটো আপুনি বেলেগক সেন্ড কৰে সেইবিলাক আপুনি ডিলিট কৰিব পাহৰি যায় বা আপোনাৰ কিছুমান অলাগতিয়াল ফটো থাকে সেইবিলাক আপুনি ডিলিট কৰিব বিচাৰে কিন্তু আপুনি একেলগে ডিলিট কৰিব নোৱাৰে কিন্তু এই হোৱাটছএপ ক্লিনাৰ অপচনটোত গ'লে আপুনি সেইবিলাক আপোনাৰ ডিলিট হৈ যাব ইয়াত এই এপ্লিকেশ্যনটোৰ দ্বাৰাই আপোনালোকে ইয়াত হোৱাটছএপ ক্লিনাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়েছত ক্লিক কৰিব কৰাৰ পিছত ইয়াত ষ্টাৰ্টত ক্লিক কৰিব ষ্টাৰ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিবিলাক আপুনি পঠাইছিল বেলেগক ফটো বা ভিডিঅ' সেইবিলাক আপোনাৰ ডিলিট হৈ যাব আৰু নেক্সট আপোনাৰ যিটো অপচন আছে এইটো হৈছে ষ্টেটাছ সেভাৰ আপোনালোকে বেলেগ এপ্লিকেশ্যন নিশ্চয় ডাউনলোড কৰি থৈছে আপোনাৰ ষ্টেটাছ সেভ কৰিবলৈ কিন্তু এইটো এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে ষ্টেটাছো সেভ কৰিব পাৰিব তাৰ বাবে ইয়াত ক্লিক কৰিব কৰাৰ পিছত ইয়াত মই ষ্টেটাছ চোৱা নাই সেইকাৰণে মোৰ দেখুৱা নাই আৰু আপুনি আপোনাৰ হোৱাটছএপত যিবিলাক ষ্টেটাছ চাব সেইবিলাক চব ইয়াত আপোনাৰ সেভ হৈ থাকিব মই আপোনাক দেখাই আছোঁ হোৱাটছএপত গৈ কিনে মই হোৱাটছএপত এটা ষ্টেটাছ চাম এতিয়া চালে সেইটো আপোনাৰ সেভ হৈ নহয় মই আপোনাক দেখাম এতিয়া চাব মই এইটো ষ্টেটাছে চাইছোঁ ষ্টেটাছটো আপোনাৰ ডাউনলোড হ'ব দিব চাব দিব চোৱাৰ পিছত আপুনি এতিয়া বেক আহিব আহি আপোনাৰ এতিয়া আপোনাৰ এই এপ্লিকেশ্যনটোত যাব গৈ কিনে ইয়াতে আপোনাৰ ষ্টেটাছ সেভাৰ অপশ্যনটোত যাব আৰু ইয়াত দেখিছে মোৰ ষ্টেটাছটো সেভ হৈ গৈছে আৰু নেক্সট যিটো অপশ্যন আছে সেইটো আপোনাৰ প্ৰেংক চাট আৰু এই অপশ্যনটোৰ জৰিয়তে আপুনি বেলেগক উল্লু বনাব পাৰিব আপুনি কি কৰিব পাৰিব আপোনালোকে বেলেগ এটা হোৱাটছএপ নম্বৰৰ লগত মেছেজ কৰা দেখাব পাৰিব কিন্তু সেইটো আপোনাৰ ফেক হ'ব অৰ্থাৎ আপুনি নিজে সেইটো ক্ৰিয়েট কৰিব পাৰিব সেইটো আপোনাক দেখাই আছোঁ মই ইয়াত ক্লিক কৰিব কৰাৰ পিছত এগ্ৰিত ক্লিক কৰিব আৰু কৰাৰ পিছতে ইয়াত আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত দেখিছে যাৰ লগত চাট কৰিব বিচাৰে তাৰ নামটো যাৰ লগত মেছেজ কৰিব বিচাৰে তাৰ নামটো আপুনি যি টি নাম দিব পাৰে মই এনে এটা নাম দি দিছোঁ আৰু নামটো দিয়াৰ পিছত ইয়াত আপুনি তাৰ প্ৰফাইলৰ ফটো ইয়াত এড কৰিব পাৰে ইয়াৰ এড ফটোত ক্লিক কৰিলে আপুনি তাৰ প্ৰফাইলত ফটো ইয়াত এড কৰিব পাৰিব আপোনাৰ গেলাৰীৰ পৰা তাৰপিছত অনলাইন দেখাব বিচাৰে নে টাইপিং দেখাব বিচাৰে সেইটো আপুনি নিজে ইয়াত দিব পাৰে মই ইয়াত অনলাইন দেখাম চ' মই ইয়াত অনলাইনটো অন কৰি দিম আৰু তাৰপিছত ইয়াত লাষ্ট চিন আপুনি দেখাব বিচাৰে যদি দেখাব পাৰে নিজে সেইটো আপুনি ইয়াত এড কৰিব পাৰে লাষ্ট চিনটো তাৰপিছত আপুনি ইয়াত ৰাইট চিনটোত ক্লিক কৰিব ওপৰত আৰু কৰাৰ পিছত দেখিছে ইয়াত সেইটো মোৰ হোৱাটছএপত এটা চাট ক্ৰিয়েট হৈ গৈছে এতিয়া মই ইয়াত ক্লিক কৰিম কৰাৰ পিছত আৰু দেখিছে ইয়াত অনলাইন দেখাইছে কিন্তু এইটো মই নিজে বনোৱা চাট হয় আৰু ইয়াত মই মেছেজ কৰি দেখাই আছোঁ ইয়াত চাব মই ইয়াত মেছেজ এটা কৰিলোঁ মই এটা নিজে মেছেজ দিম ইয়াত ফাৰ্ষ্ট দেখিছে মেছেজটো সিফালৰ পৰা অহা দেখাইছে এতিয়া যদি আপুনি ইফালৰ পৰা মেছেজ দেখাব বিচাৰে দিয়াটো তেতিয়া আপুনি মেছেজটো লিখিব লিখাৰ পিছত ইয়াত এটা আইকন দেখিছে সেইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এইটো আপোনাৰ নিজে আপুনি মেছেজ দিয়া দেখাব আকৌ যদি আপুনি সিফালৰ যিটো চাট তৈয়াৰ কৰিছে তাৰ পৰা মেছেজ অহাটো বিচাৰে তেতিয়া আপুনি আকৌ মেছেজটো লিখি আকৌ ইয়াত এইটো এখন ক্লিক কৰিব ক্লিক কৰাৰ পিছত চেণ্ড কৰি দিব আকৌ সিফালৰ পৰা আপোনাৰ ৰিপ্লাই অহাটো দেখাব গতিকে এনেদৰে আপুনি বেলেগক উল্লু বনাব পাৰিব আৰু নেক্সট যিটো অপশ্যন আছে সেইটো আপোনাৰ এইটো কামত আহিব সেইটো হৈছে আপোনাৰ স্কুৱেৰ ফিট ফটো অৰ্থাৎ কি আপোনাৰ হোৱাটছএপত প্ৰফাইলত আপোনালোকে ফটো দিলে ক্ৰপ হৈ যায় কিন্তু ইয়াত এই অপশ্যনটোৰ জৰিয়তে আপোনালোকৰ ফটোটো আপুনি ক্ৰপ নোহোৱাকৈ ইয়াত আপলোড দিব পাৰিব আপোনাৰ হোৱাটছএপৰ প্ৰফাইলত তাৰ বাবে ইয়াত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনাৰ ফটো এটা চিলেক্ট কৰিব মই এইটো ফটো চিলেক্ট কৰিছোঁ আৰু চিলেক্ট কৰাৰ পিছত দেখিছে কাষত দেখিছে ইয়াত মোৰ বৰ্ডাৰটো আহি গৈছে তাৰপিছত আপুনি ইয়াত ৰাইট চিনত ক্লিক কৰিব আৰু এতিয়া আপুনি দেখিছে ইয়াত সেভ সাকসেসফুল হৈ গৈছে এতিয়া আপুনি এই ফটোখন গেলাৰীত পাই যাব আৰু আপোনাৰ হোৱাটছএপ প্ৰফাইলত এড কৰিব পাৰিব আৰু নেক্সট অপশ্যনটো হৈছে আপোনাৰ ভিউ ডিলিটেড হোৱাটছএপত এটা ফিচাৰ আছে আপোনালোকে জানে যে আপুনি মেছেজ এটা পঠিওৱাৰ পিছত ডিলিট কৰি দিব পাৰে আৰু সেই মেছেজটো আপুনি যাক পঠাইছে তাৰ পৰা ডিলিট হৈ যায় গতিকে আপুনি যদি এনেকুৱা মেছেজ চাব বিচাৰে তেতিয়াহ'লে আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এগ্ৰিত ক্লিক কৰিব আৰু হোৱাটছএপত আপুনি যিমান মেছেজ ইয়াত আহিব সেইবিলাক আপোনাৰ ইয়াত দেখা পাই থাকিব ডিলিট হোৱা মেছেজটো দেখাব আৰু ইয়াত আপোনাৰ মেছেজৰ লগতে ফটো ভিডিঅ' বা অডিঅ' যি ডিলিট নকৰে চব আপোনালোকে দেখা পাব ইয়াত দেখিছে ইমেজ অপশ্যনটো আছে ইয়াত যদি ফটো দি কিনে আপুনি কোনোবাই ডিলিট কৰে সেইটো দেখা পাব ইয়াত ভিডিঅ' দেখা পাব চাটত আপোনাৰ মেছেজ দেখা পাব অডিঅ' দেখা পাব তাৰপিছত ডকুমেণ্টছ যদি ডিলিট কৰে ডকুমেণ্টছটো আপুনি পাই যাব ইয়াত আৰু নেক্সট অপশ্যনটো আছে আপোনাৰ এস্কেল ফেচেছ অৰ্থাৎ আৰু আপোনালোকে কেতিয়াবা হোৱাটছএপত দেখে আপোনাৰ যিবিলাক চিম্বল থাকে কমা ব্ৰেকেট সেইবিলাকৰে আপোনাৰ ইমোজি বনাই আপোনাক মেছেজ দিয়ে কোনোবাই আপুনি তেনেকৈ এতিয়া মেছেজ দিব পাৰিব আপুনি ইয়াত ক্লিক কৰিব কৰাৰ পিছত ইয়াত আপুনি বহুত ইয়াত ফেচ আপুনি পাই যাব যিবিলাক আপোনাৰ সেই চিম্বলৰে বনোৱা অকল আৰু ইয়াত আপোনাৰ
এংগ্ৰি হেপী এই দুটা অপশ্যন আছে আৰু আদাৰ্ছো আছে আপুনি যিটো বিচাৰে সেইটো আপুনি ইয়াত চেণ্ড কৰিব পাৰিব হোৱাটছএপত আৰু চেণ্ড কৰিবলৈ আপুনি জাষ্ট ইয়াত হোৱাটছএপত ক্লিক কৰিব কাষত ক্লিক কৰাৰ পিছত আপুনি যাক চেণ্ড কৰিব বিচাৰে তাক আপুনি সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াত এৰো আইকন ক্লিক কৰিব আৰু তাৰপিছত ইয়াত আপুনি চেণ্ড কৰি দিব পাৰিব দেখিছে চেণ্ড হৈ গৈছে গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ